পান কাৰ্ড কিবা কিবি আছে নে নাই? বালটো নাই কেলা। যদি আপোনাক কাইলৈ কৈ দিয়ে আপোনাক খেদি দিম বুলি অসমৰ পৰা, এই সিহঁতৰ বাপেক আহিব লাগিব কেলা, 14 গোষ্ঠী আহিব লাগিব সিহঁতৰ কেলা। হাত মোৰ মুখত বেয়াকৈ ওলাব দিয়ে, বেছি সুধি নাথাকিবা, মোৰ ৰাগ উঠি যায় কেলা, জান মূৰ্খ গাড়ী হওক। এতিয়া আপোনাৰ একোৱেই নাই, কাৰ্ড চাৰ্ট নাই। যদি কাইলৈ আপোনাক পুলিচে ধৰি লৈ যায়, খেদাব আপোনাক, কি হিমন্তই খেদাব আপোনাক, মোক বাংলাদেশত পঠিয়াব। তাৰ বাপেকৰ মোৰে বাংলাদেশী খাই কেলা অসমৰ পৰা। হাত উল্টা পুল্টা নাই কবি মোৰ ওচৰত, এই বকি আছো কেলা। হিমন্তই খেদিব আপোনাক। হাত তাৰ নাম নাজানো কেলা, মই ঘৰ চিনি পাওঁ। হাত হিমন্ত ঘৰ চিনি পায়, কিয় অসমৰ মুখ্যমন্ত্ৰী। এই বাপ মোৰ মুখখন মোকোলাই নল'বা। যেতিয়া আমি কংগ্ৰেছে হেমন্ত বিশ্ব শৰ্মাদেৱক আনিছিলোঁ, আনি চিধা শিক্ষামন্ত্ৰী বনাইছিলোঁ, কিয় বাগৰিলে কিয়? মাকৰ পেটত এবাৰহে জগে, 10 বাৰ জগে নেকি? কাহ পুৰুষ, আমি পুৰুষত আছোঁ, চামাজিয়ে একো নাই। হাত এইটো কি হাত, তাৰপিছত উত্তৰ দিয়া ফুল বালৰ ফুল খেলা। এইটো কংগ্ৰেছৰ কাম। হেৰি নহয়, এতিয়া আপোনাৰ একো ৰ'বা, আপোনাৰ এতিয়া আধাৰ কাৰ্ড নাই, পান কাৰ্ড নাই, কিছু নাই। যদি আপোনাক কেতিয়াবা ৰাতি আহি যদি উঠাই লৈ যায় কি হ'ব? কোনে নিব? পুলিচে। কাৰোবাৰ বাপেকৰ ঝাৰ খাই থৈছো কেলা। কি তোমালোকে ইয়াত প্ৰবঞ্চনা কৰিবলৈ আহিছা নেকি? সত্য কোৱা। সেইটো হয় বাৰু, হা হয়। কাৰোবাৰ ঝাৰ খাই থৈছে গোবিন্দই মোক উঠাই লৈ যাবলৈ কেলা। হাত মাৰিয়া বেয়া ভাষাও কেলে মাতিছে? হয় মাতিবি, তোমালোকে যি প্ৰশ্ন কৰিছা সেইটো উত্তৰ দিছো। পুলিচে কিয় উঠাই দিব মোক? হিমন্তই উঠাই নিব, হেমন্তই পুলিচ লগাই। তোৰ দাদাক লৈ আহে যা কেলা, তোৰ কাকাক লৈ আহ মোক উঠাই নিবলৈ। এইটো মোৰ বৰিগাঁও ল'ৰা ভতি